এয়া দেখিছে কি সুন্দৰ ৱাটাৰফল আহিছে এই ঠাইডোখৰলৈ। এই ঠাইডোখৰ ক'ত আছে, কেনেকৈ যাব পাৰি, সকলো মই ভিডিঅ'টো দেখুৱাম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমৰ পৰা। শ্বিলঙৰ পৰা চেৰাপুঞ্জী ৰোডত আহিলে চেৰাপুঞ্জী পোৱাৰ প্ৰায় 10 কিলোমিটাৰ আগত এইটো পইণ্ট পাব। এতিয়া মই দেখুৱাইছোঁ। ইয়াৰ পৰা আমি ল'ম ৰাইট। এইফালে লিখা আছে ৱেলকাম টু গাৰ্ডেনছ অফ কেভ, তাৰে আমি ৰাইট ল'ম। এইফালে হ'ল চেৰাপুঞ্জী গুচি যাব, এইটো পইণ্টৰ পৰা আমি ৰাইটত যাম। এয়া শ্বিলং চেৰাপুঞ্জী মেইন ৰোডৰ পৰা সোমাই আহিলোঁ, প্ৰায় 3-4 কিলোমিটাৰ নাহিলোঁ। কি ধুনীয়া ৰাস্তাটো, পৰিৱেশটো দেখিছে কি ধুনীয়া। গোটেই ৰাস্তাটো এনেকুৱা বহুত ধুনীয়া, বহুতকেইটা ভিউ পইণ্ট আছে। আপুনি দূৰ দূৰলৈকে আপুনি য'তেই ইচ্ছা ত'তেই ৰৈ ধুনীয়াকৈ বহিব পাৰে, পাৰ্টি কৰিব পাৰে, পিকনিক কৰিব পাৰে। আৰু ওচৰত বহুতকেইটা ৱাটাৰফল আছে। মই এতিয়া যাম লিংচিয়াৰ ৱাটাৰফল, আৰু বহুতেই ধুনীয়া ৱাটাৰফলটো, আপোনালোকে চাই থাকক ভিডিঅ'টো। মেঘালয়ৰ ইষ্ট খাচী হিলছৰ মাউকমা ভিলেজ চেৰাপুঞ্জীত আছে। এই মাউকমা ভিলেজত আছে এই সুন্দৰ ৱাটাৰফলটো লিংচিয়াৰ ৱাটাৰফলছ। আৰু এই ৱাটাৰফলটো অকল ৱাটাৰফল নহয়, ইয়াৰ কিছুমান বিশেষত্ব আছে। বিশেষত্ববিলাক মই ক'ম। আগতে চাওক ধুনীয়াকৈ মই ৰাস্তাৰ পৰা নামি আহিছোঁ মেইন ৰোডৰ পৰা। ৰাস্তাটো অকণমান বেয়া, আৰু এয়া হৈছে ইয়াতে পাৰ্কিং স্পেচ। এই ৰাস্তাৰ পৰা নামি আহিলোঁ, এইখিনি ধুনীয়া পাৰ্কিং এৰিয়া আছে। নামি অহা ৰাস্তাটো ইমান ভাল নহয়, তথাপিও আহি যায় অকণমান বেছি নহয়। আৰু এয়াই হৈছে পাৰ্কিং, আৰু সৰু সৰু কিছুমান দোকান আছে। এয়া গাড়ী পাৰ্ক কৰিলোঁ, পাৰ্ক কৰি এতিয়া আমি এইফালে ৱাটাৰফললৈ নামি যাম। আৰু ইয়াতে ধুনীয়াকৈ বুক কৰি পিকনিক কৰাৰো ব্যৱস্থা আছে। সেইফালে ধুনীয়া ধুনীয়া ঘৰ বনাই ৰাখিছে, পিকনিক কৰি আছে ল'ৰাবিলাকে। ধুনীয়াকৈ এনেকৈ পাৰ্টি কৰিব পাৰে, পাৰ্টি কৰাৰ ঠাই আছে। বুকিং কৰিলে ধুনীয়াকৈ পাৰ্টি কৰিব পাৰে, এনজয় কৰিব পাৰে, মস্তি কৰিব পাৰে। আৰু এইফালে এতিয়া আমি নামি যাম মেইন ৱাটাৰফললৈ। এয়া হৈছে এণ্ট্ৰি টিকট কাউণ্টাৰ, এয়া মেইন এণ্ট্ৰেঞ্চ। ইয়াৰ পৰা আমি ভিতৰত সোমাই তলত নামি যাম। এইফালে ৱে টু দ্য কেভছ, ৰাইট টু দ্য লেফ্ট, ৱে টু দ্য টপ অফ দ্য ফলছ এণ্ড ৱে টু দ্য বটম অফ দ্য ফলছ। নাও উই আৰ গোয়িং টু দ্য বটম অফ দ্য ফলছ। দিছ ইজ দ্য ৱে টু দ্য বটম অফ দ্য ফলছ। দূৰৰ পৰাই আপুনি ৱাটাৰফলৰ পানী পৰাৰ যিটো ৰিডম, কুলু কুলু শব্দ আপুনি শুনিবলৈ পাব। এই নেচাৰৰ মাজত আপুনি পানীৰ যিটো ৰিডম আপুনি ফিল কৰিব পাৰিব। আৰু দূৰৰ পৰাই আপুনি সেই তলত দেখা পাইছে, সেইটোৱে হ'ল ৱাটাৰফলৰ একেবাৰে তলৰ অংশটো, বটম। আৰু তাত আপুনি নামি সাঁতুৰি গা ধুব পাৰে। যিহেতু এই ঠাইখিনিত বহুত মেডিচিনেল প্লেণ্টছ আছে, আৰু গতিকে এই ৱাটাৰফলৰ পানীখিনিক আয়ুৰ্বেদিক ৱাটাৰ বুলি কোৱা যায়। ইয়াতে আয়ুৰ্বেদিক ৱাটাৰ বুলি বিশ্বাস কৰে বহুতে। আৰু ইয়াতে গা ধুলে আপোনাৰ শৰীৰৰ বহুত উপকাৰ হয় বুলি কয়। গতিকে বহুতে অলপ পানী বটলত ভৰাই লৈও আহে। আৰু এয়াই হৈছে ৱাটাৰফলটো। আৰু ৱাটাৰফলটো দেখিছে পানীখিনি জমা হৈ থকা পানী নহয়, একেবাৰে বুৱতী পানী। গতিকে কোনো ধৰণৰ লেতেৰা নহয়, পূৰা চাফা পানী হয়, একদম চাফা। এয়া দেখিছে মই ইয়াতে সাঁতুৰি আছোঁ, বহুতেই চাফা একদম। আপুনি তললৈকে ফটফটীয়া পানী, একদম ফটফটীয়া পানী আপুনি তলি দেখা পাই থাকিব, শিল বালি তলত দেখা পাই থাকিব। বহুতেই চাফা পানী হয়। আৰু এইদৰে আপুনি ইয়াতে যিমান পাৰে সিমান সাঁতুৰিব পাৰে, খেলিব পাৰে। চ' বন্ধুসকল, এয়া দেখিছে মই ধুনীয়াকৈ পানীত, এয়া শিলৰ ওপৰত শুই লৈ এয়া পানীত মই ধুনীয়া ভিডিঅ' কৰি আছোঁ সাঁতুৰি সাঁতুৰি। এইফালে চাওক মোৰ পিছফালে ধুনীয়া ৱাটাৰফলটো, পানী আপুনি ধুনীয়া যিমান পাৰে সিমান খেলিব পাৰে, সিমান সাঁতুৰিব পাৰে। এয়া চাওক কি ধুনীয়া পৰিৱেশ। আমি বিদেশত যাওঁ, তো বিদেশতকৈ এই ঠাই বালি ভিয়েটনামতকৈ কোনো গুণে কম নহয়। ধুনীয়া ক্লিয়াৰ পানী, ধুনীয়া একদম নিৰিবিলি পৰিৱেশ। টুৰিষ্ট বহুত বেছি ভিৰ নহয়, কম আহে, যিহেতু জেগাটো এতিয়াও আনএক্সপ্ল'ৰ্ড হয়। গতিকে এতিয়া আহিবৰ কাৰণে বহুতেই ভাল হয়। এইটো ছামাৰত যদি আপোনালোকে আহে বেছি ভিৰ নাপায়, তো আপোনালোকে আহিব। মই ডিটেইল ফলছটোৰ নাম মই কেপশ্যনত দি দিম। মই পানীত দলৈ নামি আনিছোঁ। লাইফ জেকেটৰো ব্যৱস্থা আছে। যদি বেছি দলৈ যাব লগা হয়, তেতিয়া লাইফ জেকেট লৈ আপুনি যাব পাৰে। কিন্তু একেবাৰে দখিনিলৈ যোৱাটো মোৰ মতে নোযোৱা ভাল, যিটো ছেফটি পাৰপাছ। কিন্তু আপুনি ইয়াতে আহি পানীৰ লগত খেলিব পাৰে, ধুনীয়া চুইমিং কৰিব পাৰে, পূৰা ক্ৰিষ্টেল ক্লিয়াৰ ৱাটাৰ। এয়া দেখা পাইছে
ইয়াত দেখা পাইছে কি ধুনীয়া ক্ৰিষ্টেল ক্লিয়াৰ ৱাটাৰ আৰু এই ক্ৰিষ্টেল ক্লিয়াৰ ৱাটাৰত আপুনি ধুনীয়াকৈ খেলিব পাৰে বিদেশত ফুৰিব গৈ যেনেকৈ আমি পানীত খেলোঁ বিদেশত নোযোৱাকৈ একেবাৰে ওচৰতে এয়া হৈছে মেঘালয়ত আছে চেৰাপুঞ্জী পোৱাৰ প্ৰায় 10 কিলোমিটাৰমান আগত ৰাইট চাইডে সোমাই আহিলে কেইবাটাও ফলছ আছে তাৰে এটা এইটো লিংচিয়াৰ ফলছ নেকি মোৰ প্ৰনাউন্সিয়েশ্যনটো অকণ ভুল হ'ব পাৰে চাৰিওফালে শিল আৰু সেউজীয়াৰ মাজত এয়া এটা নেচাৰেল ছুইমিং পুল বুলি আপুনি ক'ব পাৰে য'ত আপুনি গা ধুই থাকিলে সাঁতুৰি থাকিলে আপোনাৰ উঠিব মন নাযায় ইয়াৰ পানীৰ আয়ুৰ্বেদিক এটা ৱাটাৰ ডিপ লোৱাৰ পিছত আপুনি চাৰিওকাষে থকা শিলত বহি ইয়াৰে আপুনি প্ৰাকৃতিক সৌন্দৰ্য ধুনীয়াকৈ উপভোগ কৰিব পাৰে এয়াই হৈছে লিংচিয়াৰ ৱাটাৰফলছ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে প্লিজ লাইক আৰু শ্বেয়াৰ কৰি দিব আপোনাৰ বন্ধুবৰ্গসকলৰ মাজত আৰু যদি প্ৰথমবাৰৰ বাবে আপুনি মোৰ চেনেলত ভিডিঅ'টো চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী সময়ত আৰু এটা ভিডিঅ' লৈ আপোনালোকক আকৌ লগ পাম টিল দেন বাই বাই